Hi guys, মই হলো নৱজ্যোতি আৰু আপোনালোকে চাই আছে স্মাৰ্ট আছাম ইউটিউব চেনেল। আপোনালোকে আপোনাৰ স্মাৰ্টফোনত বিভিন্ন কাম কৰে কিন্তু সেই কামসমূহৰ ভিতৰত আপোনালোকে কিছুমান এনেকুৱা কাম কৰে যাৰ ফলত আপোনালোকৰ স্মাৰ্টফোনটো ক্ষতি হয়। আৰু আজি মই আপোনালোকক সেই কামবোৰৰ কথা ক'ব ওলাইছো যিবিলাক আপোনালোকে আপোনাৰ স্মাৰ্টফোনত কৰে আৰু যাৰ ফলত আপোনালোকৰ স্মাৰ্টফোনটোৰ ক্ষতি হয়। আৰু ফাৰ্ষ্ট কামটো হৈছে আপোনালোকে আপোনাৰ স্মাৰ্টফোনত কি কৰে বহুতো এপ্লিকেশন অন কৰে। অন কৰাৰ পিছত আপোনাৰ স্মাৰ্টফোনত এটা বাটন থাকে, এইটো হৈছে ৰিচেণ্ট এপ, অৰ্থাৎ বেকগ্ৰাউণ্ডত যিবিলাক এপ্লিকেশন চলি থাকে সেইবিলাক আপোনালোকে সেই বাটনটোত ক্লিক কৰি চাব পাৰে। আৰু আপোনালোকে সেই বাটনটোত ক্লিক কৰি আপোনালোকৰ বেকগ্ৰাউণ্ডত চলি থকা এপ্লিকেশনসমূহ বন্ধ কৰি দিয়ে। আৰু মই বহুত মানুহে এই কামটো কৰা দেখিছোঁ। আৰু বহুত মানুহে ভাবে এই কামটো কৰিলে স্মাৰ্টফোনৰ ৰেম বাঢ়ে বা আপোনাৰ স্পীড বাঢ়ে, কিন্তু এই কামবোৰ কৰিলে আপোনাৰ কোনো ধৰণৰ ৰেম নাবাঢ়ে বা আপোনাৰ স্মাৰ্টফোনৰ স্পীড নাবাঢ়ে। আৰু আপোনালোকে এনেদৰে বেকগ্ৰাউণ্ডত চলি থকা এপ্লিকেশনসমূহ বন্ধ কৰি দিলে কি হয় যে আপোনাৰ সেই এপ্লিকেশনটো যদি আপোনালোকে আকৌ কিবা কাম কৰিব লগা হয় সেই এপ্লিকেশনটো অন কৰে, তেতিয়া আপোনাৰ ফাৰ্ষ্ট আপোনাৰ এপ্লিকেশনটো খোলোতে যেনেকৈ আপোনাৰ লোডিং লয় তেনেকৈ আপোনাৰ আকৌ লোডিং ল'ব। ফলত আপোনালোকৰ এণ্ড্ৰইড চিষ্টেমে সেই এপ্লিকেশনটো আকৌ প্ৰচেছ কৰিব লাগিব। তাৰ ফলত আপোনাৰ স্মাৰ্টফোনৰ চাৰ্জ বহু পৰিমাণে খৰচ হয়। গতিকে আপোনালোকে বেকগ্ৰাউণ্ডত চলি থকা এপ্লিকেশনসমূহ বন্ধ নকৰিব। আৰু আপোনাৰ এণ্ড্ৰইড চিষ্টেমটো এনেদৰে বনোৱা হৈছে যাৰ ফলত আপোনালোকৰ বেকগ্ৰাউণ্ডত যদি কিবা এটা এপ্লিকেশন চলি থাকে আৰু তাক কেতিয়া অফ কৰিব লাগে সেইটো আপোনাৰ এণ্ড্ৰইড চিষ্টেমে জানে, আৰু সেই টাইমত আপোনাৰ সেই এপ্লিকেশনটো অফ কৰি দিয়ে। আপোনালোকে নিশ্চয় আপোনাৰ স্মাৰ্টফোনত ক্লিন মাষ্টাৰৰ দৰে এপ্লিকেশনো ইনষ্টল কৰে, যিবোৰ এপ্লিকেশনে আপোনাক কৈ যে তেওঁলোকে আপোনাৰ কেছে ফাইলসমূহ ডিলিট কৰি কিনে আপোনাৰ ষ্ট'ৰেজটো বঢ়াব। কিন্তু এই এপ্লিকেশনসমূহে আপোনাৰ স্মাৰ্টফোনৰ কেছে ফাইলসমূহ ডিলিট কৰে, আৰু এই কেছে ফাইলসমূহ আপোনাৰ এপ্লিকেশনসমূহে বনায় যিবোৰ আপোনালোকে ইনষ্টল কৰি থয়। ধৰি লওক আপোনাৰ ফেচবুকটো আপুনি অন কৰিলে আপুনি ফ্ৰণ্ট পেজত কি দেখা পায়, আপোনাৰ ফটোবিলাক দেখা পায়, পোষ্টবিলাক দেখা পায়। আৰু সেই ফটোবিলাক কি হয় আপোনাৰ কেছে ফাইল হিচাপে আপোনাৰ ষ্ট'ৰেজত থাকে। আৰু যদি আপুনি আকৌ ফেচবুকটো অফ কৰি দিয়ে, নেক্সট আকৌ যদি আপুনি নেট অফ কৰি যদি আপুনি ফেচবুকটো অন কৰে, তেতিয়া আপোনাৰ সেই ফটোবিলাক আহিয়ে থাকে, আপুনি নিশ্চয় দেখিছে। আৰু এইবিলাক হয় আপোনাৰ কেছে ফাইলৰ জৰিয়তে। আৰু যদি আপুনি কেছে ফাইলসমূহ ডিলিট হয় তেতিয়া আপোনাৰ কি হয়, ফেচবুক এপটোত যিবিলাক ফটো আগতে আহিছিল সেইবিলাক আকৌ সি ডাউনলোড কৰিব লগা হয়। আৰু ফলত আপোনাৰ স্মাৰ্টফোনটো শ্ল' হয় আৰু আপোনাৰ বেটাৰী বহু পৰিমাণে খৰচ হয়। আৰু নেক্সট কামটো হৈছে আপোনালোকে কিছুমান এনেকুৱা এপ্লিকেশন ইউজ কৰে যিবিলাকে আপোনাক কয় যে আপোনাৰ বেটাৰী চাৰ্জিং স্পীড বঢ়াব বা আপোনাৰ 3G ফোনটো 4G কৰি দিব। আৰু এনে এপ্লিকেশনবিলাক ফেক হয় আৰু আপোনালোকে এইবিলাক ইনষ্টল নকৰিব, কিয়নো এই এপ্লিকেশনসমূহে আপোনাৰ এণ্ড্ৰইড চিষ্টেমত চলি থাকিব, ফলত আপোনাৰ বেটাৰী খৰচ হ'ব আৰু ইয়াৰ একো কাম নাই। আপোনালোকে নিশ্চয় আপোনাৰ স্মাৰ্টফোনটোত এণ্টিভাইৰাছ এপ্লিকেশন এটা নিশ্চয় ৰাখে যাতে আপোনাৰ স্মাৰ্টফোনত ভাইৰাছ সোমাব নোৱাৰে। কিন্তু আপোনাৰ এণ্ড্ৰইড চিষ্টেমটো এনেদৰে বনোৱা হয় য'ত আপোনাৰ ভাইৰাছ নোসোমায়, কাৰণ এণ্ড্ৰইড অপাৰেটিং চিষ্টেমটো আপোনাৰ লিনাক্স কাৰ্নেল বনোৱা হয় য'ত আপোনাৰ ভাইৰাছ সোমাব নোৱাৰে। আৰু আপোনাৰ স্মাৰ্টফোনত যিবোৰ গুগল ছাৰ্ভিচ আপোনাৰ বেকগ্ৰাউণ্ডত চলি থাকে সেই ছাৰ্ভিচসমূহে আপোনাৰ ফাইলসমূহ আৰু এপ্লিকেশ্যনসমূহ স্কেন কৰি থাকে, ফলত আপোনাৰ কোনো ভাইৰাছ অহা আপোনাৰ চান্স নাথাকে আপোনাৰ স্মাৰ্টফোনত। গতিকে আপোনালোকে এই এণ্টিভাইৰাছ এপ্লিকেশ্যনসমূহ ব্যৱহাৰ নকৰাটোৱেই ভাল। আৰু নেক্সট যিটো কাম আপোনালোকে আপোনাৰ স্মাৰ্টফোনত কৰে সেইটো হৈছে যে আপুনি হোৱাটছএপত আপোনাৰ বহুতো মেছেজ আহে, আৰু তাত কিছুমান এনেকুৱা মেছেজ আহে য'ত লিখা থাকে যে এই ৱেবছাইটটোত গৈ আপুনি জিঅ' ৰিচাৰ্জটো ফ্ৰীতে কৰিব পাৰিব যদি এই পোষ্টটো 10জনক শ্বেয়াৰ কৰে আপোনাৰ হোৱাটছএপত বা গ্ৰুপত। আৰু আপুনি শ্বেয়াৰ কৰি দিয়ে কিন্তু আপুনি আপোনাৰ জিঅ' ৰিচাৰ্জটো ফ্ৰীতে নাপায়। আৰু এই ৱেবছাইটসমূহ একদম ফেক হয়, আপোনালোকে এনে আপোনাৰ টাইম ৱেষ্ট কৰি সেই শ্বেয়াৰ কৰি দিয়ে। গতিকে আপোনালোকে এনে ধৰণৰ কোনো পোষ্ট আপোনাৰ হোৱাটছএপত আহিলে আপুনি সেই ৱেবছাইটত নাযাব আৰু কাকো শ্বেয়াৰো নকৰিব। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰিব নাপাহৰিব, আৰু ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।